হেল্ল' জি বৰ্তমান আপোনালোকে দেখি আছে মই বৰ্তমান গাড়ীৰ ভিতৰত আছোঁ। তো আজি মই কিছুমান ফ্ৰেণ্ডৰ লগত এটা ফ্ৰেণ্ডৰ ঘৰত যোৱাৰ কথা, এটা সৰু কাম আছে। কামটো কি জনাই আছোঁ, আগত ফ্ৰেণ্ডকেইটাক মই উঠাই লওঁ, তাৰপিছত জনাই দিম। হেল্ল' জি তো চোৱা, এখেত আমাৰ আলিবুল ভাই, আমাৰ এটা হ'ল ভৱ ভাই। একচুৱেলি ভৱৰো আমাৰ বন্ধুৰো ছেইম গাড়ী, কিন্তু গাড়ী জাৰ্ণি গ'লে গানা মেইন, তো ভাই মিউজিক ইজ মেইন। কিন্তু ভৱৰ গাড়ীখনৰ এটা প্ৰব্লেম মই ইয়াতে শ্বেয়াৰ কৰি আছোঁ। গাড়ীখনৰ প্ৰব্লেম এটা হৈছিল তাৰ ছেইম গাড়ীত, কিন্তু প্ৰব্লেম হৈছে কি মোবিল লিক হয় না, গাড়ীৰ মোবিল লিক হয়। কিন্তু মোবিল লিকৰ এটা চলিউশ্যন ওলাইছে। সি চলিউশ্যনটো হ'ল এনেকুৱা যে সি মানে মোবিলখিনি ঠিক কৰা নাই, এক্সট্ৰা এক বাল্টিংমান সি মোবিল লৈ আহিছে, আৰু সেই মোবিলখিনি সি যেতিয়া শেষ পায় আৰু ভৰাই দিয়ে, শেষ পালে আৰু ভৰাই দিয়ে। গাড়ী ঠিক নকৰিব, কিন্তু মোবিল এক্সট্ৰা ভৰাব। নেটৱৰ্ক বেয়া, গান নাবাজে। এয়াৰটেলৰ নেটৱৰ্ক বেয়া কথা কোৱাতে আমাৰ গাত লাগছে। জি ভैया জি, তো আমি বামুণী তিলা না এইখিনি বামুণী তিলা, তো বামুণী তিলাৰ বৰ্তমান আমাৰ বন্ধুৰ ঘৰত আহিছোঁ, দিগন্ত। ই আমাৰ ক্লাছ ফ্ৰেণ্ড আছিল, আৰু ইপিনে আছে যেনিবা বৰ্তমান নেদেখাওঁ, অলপমান ব্যস্ত আছে। ভৱটো দেখিলে, তাৰপিছত আলিবুল ভাই আমাৰ। তো দিগন্তৰ ঘৰত আহি পালোঁ, জাষ্ট 10 মিনিটমান হ'ল। সিহঁতৰ ঘৰত অলপমান আমাক চাহ পানী ভাত পানী একচুৱেলি খাবৰ কাৰণে কৈছিল, কিন্তু একচুৱেলি সঁচা কথা ক'ব গ'লে পেটত ভোক আছিল, কিন্তু দিল পে পাত্থৰ ৰাখকে আৰু পেটতো পাত্থৰ ৰাখকে অলপমান আহিলোঁ মৰুভূমি, আমাৰ লোকেল মৰুভূমি চাবৰ কাৰণে। ইয়াৰ অলপমান ইয়াতে এনে ফটো চটো উঠি তাৰপিছত যাম তাতে। এই গানটাৰ এটা বেলেগ ফিলিংছ, মানে কেনেকুৱা, এই যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, এই গানটোৱে আমাক মানে মেমৰি এটা আছে। এই গানটো বহুতবাৰ শুনিছিলোঁ তাতে থাকাতে, আমি পঢ়ি থাকাতে। তো আজি পুৰণি ফ্ৰেণ্ডকেইটাক লগ পাই এই গানটো আৰু এবাৰ বজালোঁ, তো পুৰণি স্মৃতি অহা নিচিনা হৈ গ'ল। জি ভাইয়া, তো কেছটা হ'ল এনেকুৱা যে কালি আমি আধাতে আমাৰ মানে প্ৰগ্ৰামখিনি ভিডিঅ' এটা মই মানে সামৰিবৰ লগত পৰিছিল। মানে কেনেকুৱা হ'ল ক'লোৱে, তাতে গৈছিলোঁ প্ৰথমতে লোকেল মৰুভূমি, তাৰপাছত বন্ধুতাৰ ঘৰত গ'লোঁ, খালোঁ পিলোঁ, তাৰপাছত আহিলোঁ। মানে আমাৰ যিখিনি কামত গৈছিলোঁ, আৰু কৈছিলোঁ না যে মই এটা বিশেষ কামত গৈ আছোঁ, আৰু সেই কামটো মই এতিয়া জনাই আছোঁ। ভৱ, তো এই হ'ল ভৱ এটা কভাৰ ছং বনাইছে, যেটা হ'ল কম পিছত, আৰু লিংকটাও মই দি দিম তাৰ ইউটিউবৰ চেনেলৰ, আৰু যদি সি পাৰ্মিশ্যন দিয়ে মোৰ চেনেলতো তাৰ ভিডিঅ' এটা দি দিম। তো তাৰে মানে অলপমান কভাৰ ভিডিঅ'টোৰ মানে অলপমান কাম আছিল, তো সেইকাৰণে কালি গৈছিলোঁ। তো কালি ৰাতি হোৱাৰ কাৰণে মানে আধাতে মোৰো ব্লগ শেষ কৰিলোঁ, কাৰণ বেটাৰী নাছিল, প্লাছ ৰাতিয়ে হৈছিল। তো আজি আকৌ এবাৰ গৈ আছোঁ বন্ধুটোৰ ঘৰলৈ, দিগন্তৰ ঘৰত। তো আজি আৰু ষ্টাৰ্ট কৰিলোঁ এনেকৈ ৰাতিপুৱাই মৰ্ণিং, ৰাতিপুৱাতো এতিয়া নহ'ব, ধৰি লওক দুপৰীয়া 11টা বাজে। তো এয়াই আৰু, বাকী যাই লওঁ, তাৰপিছত দেখা যাব কি হয়। জি ভैया, তো আমি আহি পালোঁ বৰ্তমান দিগন্তৰ ঘৰত। আমাৰ এই দিগন্ত ঘৰৰ পৰা বেলেগ এটা পজিশ্যনত একদম পুৰা লোকেল কৰি দিছে। তো বৰ্তমান আমি সৰু ল'ৰা বিচাৰি, মানে কি বাচ্চা বিচাৰি
মানে ৰাস্তাত ইফাল বাচ্চা বিচাৰি আছোঁ কাৰণ ভিডিঅ'ত আমাক বাচ্চা লাগে বেলেগ কিছু নালাগে অকল বাচ্চা দিগন্তই আমাক কি বাচ্চা আনি দিব পাৰে না নহ'লে কিডনেপ কৰি ল'ম গোটেই কাই আছে আগত আছে তো আমাৰ অহা বেছি টাইম নহ'ল ভিডিঅ' বনোৱাও বেছি টাইম নল'ল কামো হ'ল এতিয়া আমি বেক টু হোম মানে আজি হ'ল ধনতলা বজাৰ তো বজাৰৰ এবাৰ সোমাই চাওঁ যদি কিবা স্পেচিয়েল বস্তু পাওঁ ঘৰৰ কাৰণে লৈ যাম নাইবা আমাৰ কাৰণে লাউটো নালাগে তো লাও নালাগে আমাক লাও নালাগে তো অলপ ঘূৰিলোঁ বজাৰৰ পৰা দুটা লাল ল'ল বন্ধুৱে মাছ ল'লোঁ অলপ ঘৰত যাই মাছেদি ভাত খাম আৰু প্ৰব্লেম এটা হৈছিল মোৰ বেটাৰী অফ হৈ গৈছিল কেমেৰাৰ আৰু মোবাইলৰ ষ্ট'ৰ ফুল হৈ গৈছিল তো প্ৰফেচনেল ফটোগ্ৰাফীটো এনেকুৱা ভিডিঅ'গ্ৰাফীটো তোমাৰ এনেকুৱা হয় মানে সৰু সুৰা লাইট কেছ আমাৰ মাজত হৈ থাকে এতিয়া বৰ্তমান আৰু এতিয়া ঘৰলৈ ডাইৰেক্ট ঘৰ ৰাস্তা ঘাটে যদি চাহ পানী খাম অলপমান যদি পাওঁ নেকি যাম